আজি যি ঘটনা নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী নেতা লগতে বৰ্তমান UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া বহলপুৰৰ পৰা যি আহি থকা অৱস্থাত নাই গাঁৱত তাক অতৰ্কিতভাৱে যিখিনি আক্ৰমণ চলোৱা হ'ল এইটো অতিকে আমি নিন্দা কৰিছোঁ আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে প্ৰশাসনৰ আমি বাৰম্বাৰ জনোৱা হৈছিল যে ইয়াত এনেকুৱা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে যিবিলাক BPFৰ গুণ্ডা বাহিনী আছে ভেৰণীয়া গুণ্ডা বাহিনী তেওঁলোকে বিভিন্ন ঠাইত এম্বুছ কৰি আছিল আমি আজি নিচিমাত আমাৰ আঞ্চলিক অফিচ কাৰ্যালয়ত আমি বিশেষ এটা কামৰ কাৰণে গৈছিল সেই অঞ্চলতো আমাক খবৰ দিছে যে তেওঁলোকে তেনেকুৱা এটা এম্বুছ কৰা আৰু বিভিন্ন মানুহ তেওঁলোকে খেদি পেলাই মানে ৰাস্তাত আগভেটি ধৰা এনেকুৱা খবৰ পাইছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক যেনেকুৱা আক্ৰমণ কৰা হ'ল লগতে বাওখুংৰি সমষ্টিৰ UPPLৰ প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়ানিক যেনেকুৱা আক্ৰমণ কৰা হ'ল তেওঁলোকক গাড়ী পাঁচখনকৈ গাড়ী যি ভাঙি দিয়া হ'ল এই ঘটনাটো এইটো সহজ আমি ল'ব পৰা নাই আৰু এই ঘটনাটো কোনো কাৰণে সৰু ঘটনা নহয় আৰু অসমবাসীয়ে জানক গোটেই মানে সমগ্ৰ দেশবাসীয়ে জানক যে BTRত 17 বছৰৰ যি জংগল ৰাজ আছিল যি দাদাগিৰি যি দালাল ৰাজ কমিশ্যন ৰাজ চৰকাৰ আছিল সেই চৰকাৰটো আজি দলে বলে হিল দল ভাঙি পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰি পেলাই দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিছে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ভোটদান কৰিছে জংগল ৰাজ অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিছে আৰু এই ভোটদান মানে প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়াত সম্পন্ন হোৱাৰ পিছত তেওঁলোকে গম পাইছে যে ওদালগুৰি আৰু বাক্সাত তেওঁলোকে জিৰো মাৰিবলৈ গৈ আছে আৰু অহাকালি যি নিৰ্বাচন হ'ব লগা আছিল সেই নিৰ্বাচনৰ আগ মুহূৰ্তত তেওঁলোকে ৰাইজক মানে দাবী ধমকি ভয় খুৱাই পেলাই বা এনেকুৱা এটা আক্ৰমণ কৰি পেলাই ৰাইজক ভয় খুৱাই তেওঁলোকে ৰাইজক মানে ভয় ভাবুকি দেখুৱাই যাতে ভোটদানৰ পৰা বিৰত থাকে সেই পন্থাবিলাক তেওঁলোকে অৱলম্বন কৰিছে আৰু যিবিলাক মানে ভেৰণীয়া গুণ্ডা বাহিনী বিভিন্ন ঠাইত ইউথ কেম্পত পাতি পেলাই বিভিন্ন গাঁৱত তেওঁলোকে মানে ভোজ ভাত খাই পেলাই তেওঁলোকে ৰখি থকা বুলি আমি গম পাইছোঁ তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা আজি এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ অসম চৰকাৰ আৰু অসমৰ মানে আৰক্ষী বিভাগ লগতে গৃহ বিভাগক আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা DGP ডাঙৰীয়াক মুখ্য সচিব ডাঙৰীয়াক BTRৰ যি IGP ডাঙৰীয়া আছে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে যে এই দনেশ্বৰ গয়াৰীৰ নেতৃত্বত বাওখুংৰি সমষ্টি BPFৰ যি বৰ্তমানৰ কেণ্ডিডেট তেওঁৰ নেতৃত্বত যি এই ঘটনাটো সংঘটিত কৰিলে তেওঁ অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে যিসকল আক্ৰমণকাৰী তেওঁলোকৰ ওপৰত অতি শীঘ্ৰে চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে যিখিনি ব্যৱস্থা আমি 12 ঘণ্টা সময় দিছোঁ আৰু আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি দাবী জনাইছোঁ আৰু যদি প্ৰশাসনে চৰকাৰে এই গুণ্ডা বাহিনী বা ভেৰণীয়া যিবিলাক মানে আক্ৰমণকাৰী লোক বা দুষ্কৃতিকাৰী লোক তেওঁলোকৰ ওপৰত যদি ব্যৱস্থা নলয় কোনো যদি তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে বা তেওঁলোকক মানে বিহিত ব্যৱস্থা যদি নলয় নিখিল বড়ো ছাত্ৰ সন্থা শান্তিৰ মানে স্বাৰ্থত বা BTRবাসীৰ মানে ইয়াত স্থায়ী শান্তিৰ স্বাৰ্থত আমি নিশ্চয়কৈ গণতান্ত্ৰিকভাৱে আমি হাংগাৰ ষ্ট্ৰাইক মানে অৱসান মানে আমি মানে তাত মানে অনশনত বহিব লগা হ'ব আৰু এই কথা আমি স্পষ্ট কৈছোঁ আমি 12 ঘণ্টা আমি চাম আৰু প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে অসম চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে আৰক্ষী প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে কিন্তু যি ধৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে এইটো অতিকে দুৰ্ভাগ্যজনক আৰু আমি দেখিবলৈ পাইছোঁ যে নিৰাপত্তা কটকটীয়া কৰা হৈছে বুলি কৈছে কিন্তু গ্ৰাউণ্ড লেভেলত OC IC পৰ্যায়ৰ লেভেলত কোনো তেনেকুৱা নিৰাপত্তা চেকিং বা তেনেকুৱা মানে কোনো নাকা মানে তেনেকুৱা মানে চেকিং আমি দেখিবলৈ পোৱা নাই আৰু যিবিলাক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে সেই নিৰাপত্তা বাহিনী পৰ্যাপ্ত পৰিমাণে হোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি অসম চৰকাৰ বা অসমৰ গৃহ বিভাগ আমি আহ্বান জনাব বিচাৰিছোঁ যে অহাকাইলৈ যি নিৰ্বাচন হ'ব এই আগমুহূৰ্তত যি ঘটনা সংঘটিত হ'ল এই বৰ্তমান এই সময়ৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ যি মুৰব্বী লগতে অসমৰ মুখ্য সচিব ডাঙৰীয়া BTRৰ IGP ডাঙৰীয়া আৰু ল এণ্ড অৰ্ডাৰ IGP সন্মানীয় GP সিং ডাঙৰীয়াক আমি আহ্বান জনাম বৰ্তমান মানে এই সময়ৰ পৰা সমগ্ৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত অৰ্ধসামৰিক বাহিনী দিয়াৰ লগতে ইয়াত মানে আৰ্মি মোতায়েন কৰিব লাগে অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰিব লাগে যাতে সম্পূৰ্ণ যি নিৰ্বাচনী প্ৰক্ৰিয়া গণতান্ত্ৰিক দেশত যি গণতান্ত্ৰিক যি ভোটাধিকাৰৰ যি অধিকাৰী সাব্যস্ত যাতে ভোটাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিৰ্ভয়ে স্বচ্ছ আৰু নিকা
হিচাপে যাতে তেওঁলোকে ভোটদান কৰিব পাৰে তাত কাৰো ভেটি কাৰো দাবী কাৰো ধমকি কোনো কাৰোবাৰ আক্ৰমণ কাৰোবাৰ মানে হিংসা এই হিংসাবিলাক আমি কেতিয়াও মানে বিচৰা নাই আৰু এই হিংসাবিলাক যাতে কেতিয়াও নহয় আৰু এই হিংসাৰ মানে পন্থাকে লৈ পেলাই এই মানে দাবী ধমকি আক্ৰমণৰ পন্থাকে লৈ পেলাই সুদীৰ্ঘ 17 বছৰ BPFৰ হাগ্ৰামা দলে সেই মানে চৰকাৰ বহিলে শাসন চলাই আহিলে আৰু ৰাইজে কোনো হিংসা কোনো মানে অশান্তি কোনো অপশাসন আৰু কোনো আক্ৰমণক বিচৰা নাই আৰু তাৰ কাৰণে ইয়াৰ মানে এইটো বিদায় দি পেলাই এটা পৰিৱৰ্তনৰ যাত্ৰাত শান্তিৰ যাত্ৰাত সম অধিকাৰ সম উন্নয়নৰ যাত্ৰাত ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ বিচৰাটো দেখি পেলাই আজি তেওঁলোকে শংকিত হৈ পেলাই শংকাত ভুগি পেলাই ৰাতি টোপনি যোৱা নাই আৰু ইয়াৰ কাৰণে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে মানে মানুহ মানে মাতিছে মানে আমাৰ যুৱক মানে বিলাকক মাতিছে আৰু তেওঁলোকক এই বেয়া কামবিলাকক কাৰোবাৰ আক্ৰমণ কৰা কাৰোবাৰ ওপৰত মানে অত্যাচাৰ চলোৱা কাৰোবাৰ ওপৰত মানে হিংসা কৰা আৰু কাৰোবাৰ মানে দা লাঠি কুঠাৰেৰে বা শিলেৰে আক্ৰমণ কৰা এইবিলাক কাৰ্যত তেওঁলোকক লিপ্ত কৰাইছে আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টভাৱে কৈছোঁ যে ৰাইজক আমি আহ্বান জনাইছোঁ যে এনেকুৱা হিংসা বিচৰা এনেকুৱা অপশাসন দিয়া এনেকুৱা মানে জংগল ৰাজ দালাল ৰাজ আৰু কাৰোবাৰ আক্ৰমণ কৰি পেলাই দমন দেখুৱাই পেলাই যি নিৰ্বাচনী জিকোৱাৰ যি অপচেষ্টা সেই অপচেষ্টাক ওপৰাই পেলাই ৰাইজে নিৰ্ভয়ে ভোটদান কৰিব লাগে যাতে আগন্তুক দিনত বিটিআৰত শান্তি প্ৰতিষ্ঠা যিহেতু অলৰেডি শান্তি অধিষ্ঠিত হৈছে ইয়াত শান্তি চুক্তি হৈ গ'ল ইয়াতে অস্ত্ৰমুক্ত এটা অঞ্চল হিচাপে পৰিগণিত হৈ গ'ল তো আমাক উন্নয়ন লাগে আমাক অধিকাৰ লাগে আৰু আমাক সকলো স্তৰৰ ৰাইজৰ দৰিদ্ৰ দুখীয়া ৰাইজৰ যাতে আমি মংগল কামনা কৰিব পাৰোঁ উন্নয়ন সাধিব পাৰোঁ তো তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকক মই ৰাইজক এই কথাও মানে আপোনালোকক মই এৰি দিছোঁ যে আপোনালোকক যে এনেকুৱা এটা চৰকাৰ লাগে নেকি যি চৰকাৰে নেকি দাদাগিৰি গুণ্ডাৰাজ মানে দাবী ধমকি টকা পইচা বিলাই চৰকাৰ বনাব বিচাৰে না আপোনালোকক এনেকুৱা এটা চৰকাৰ লাগে যি চৰকাৰে নেকি আপোনালোকক সুশাসন দিব যি চৰকাৰে নেকি আপোনালোকক শান্তি দিব যি চৰকাৰে নেকি আপোনালোকক পৰিৱৰ্তন দিব যি চৰকাৰে দৰিদ্ৰ দুখীয়া ৰাইজৰ সমস্যা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক মাটি বাৰী সমস্যাবিলাক মীমাংসা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আপোনালোকক পৰিৱৰ্তন দিবলৈ তেওঁলোকে কাম কৰি আছে তো ইয়াৰ কাৰণে এই ৰাজনীতিক পৰিৱেশত এই নিৰ্বাচনী পৰিৱেশত আমি অতিকে মানে দুখ পাইছোঁ আমি মৰ্মাহত হৈছোঁ যে এনেকুৱা এটা মানে এটা এজেণ্ডা এনেকুৱা এটা কনস্পিৰেচি এনেকুৱা এটা পৰিকল্পনা কৰিব পাৰে যে UPPLৰ সভাপতি বিটিআৰ শান্তি চুক্তি স্বাক্ষৰকাৰী বা এফচুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াত এনেকুৱা এটা অতৰ্কিত আক্ৰমণ কৰাটো আমি মুঠিও সহজ ল'ব পৰা নাই আৰু এই কথাটো আমি বাৰম্বাৰ ক'ম যে প্ৰশাসনৰ ইয়াত ক'ৰবা নহয় ক'ৰবা গাফিলতি হৈছে আৰু প্ৰশাসনে এইটো যি ধৰণে এইটো পৰ্যাপ্ত নিৰাপত্তা দিয়াৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাটো মানে ৰাইট টাইমত যেনেকুৱা ল'ব লাগিছিল এইটো সঠিকভাৱে হোৱা নাই